হেল্ল' গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাম পায়স ক্ষীৰ। কেনেকৈ বনাম আপোনালোকক দেখাম। আপোনালোকেও এনেকৈ বনাবলৈ চেষ্টা কৰিব। মই লৈছোঁ 1 মুঠি চাউল, জহা চাউল আৰু 1 লিটাৰ আমুল তাজা গাখীৰ, অলপমান কাজু, অলপ কিচমিচ, অলপ বাদাম আৰু ইলাচি, তেজপাত দুখিলা। এতিয়া এখন কেৰাহী গেছত গৰম কৰি ল'ব। তাৰপিছত লাহে লাহে আমি যিখিনি গাখীৰ লৈছোঁ, আপোনালোকে বেছি ল'ব পাৰে, মই 1 লিটাৰ লৈছোঁ। সেইখিনি আপোনালোকে তাত দি দিব, মানে কেৰাহীখনত দি দিব, লাহে লাহে ঢালি দিয়ক। আৰু যেতিয়া ঢালি হ'ব, চাই থাককচোন মই কেনেকৈ বনাওঁ। এতিয়া আপোনালোকে ধুনীয়াকৈ গাখীৰখিনি কণ্টিনিউৱাছলি চামুচখনেৰে অৰ্থাৎ হেতাখনে লৰাই থাকিব। এনেকৈ লৰাই থকাৰ পিছত এতিয়া দেখিছে নহয়, কণ্টিনিউৱাছলি এনেকৈ লৰাই থাকিব আৰু তলত যাতে মানে লাগি নধৰে। লাগি ধৰিলেতো সেইখিনি গোন্ধটো মানে এটা স্মেলটো বেয়া আহিব ন, সেইকাৰণে লাগি ধৰিব নালাগে। এতিয়া গাখীৰখিনি উতলি আহিলে আৰু ছাইডত যিখিনি গাখীৰ আপোনাৰ উতলি অহাৰ পিছত ডাঠ হৈ পৰে ন, অলপ সময় 5 মিনিটমান ধুনীয়াকৈ গাখীৰখিনি আপুনি মানে গৰম কৰিব, তেতিয়া ডাঠ হ'ব। আৰু আমি এতিয়া চাউলখিনি আগতে তিয়াই থোৱা চাউলখিনি দি দিম। এতিয়া দেখিছে চাউলখিনি দি দিলোঁ আৰু পুনৰ এনেকৈ কণ্টিনিউৱাছলি লৰাই থাকিব। এতিয়া আমি তেজপাত আৰু যিকেইটা ইলাচি লৈছিলোঁ সেইকেইটা দি দিছোঁ। এইখিনি মানে এইটো সময়ত দিলে বহুত ধুনীয়া এটা গোন্ধ আহে। ইলাচিৰ যিটো গোন্ধ সেইটো মানে ক্ষীৰখিনিত একদম সোমাই পৰে আৰু বহুত ভাল লাগে মানে গোন্ধটো। এতিয়া দেখিছে অলপ অলপ চাউলখিনি সিজিবলৈ লৈছে আৰু এনেকৈ আমি কাষত ধুনীয়াকৈ লৰাই, কাষখিনিও ভালকৈ লৰাই যাতে চাউলখিনি ভালকৈ সিজে, গাখীৰখিনি ডাঠ হয়, এনেকৈ ল'ম। এতিয়া মই এটা মেজাৰিং কাপে 1 কাপ চেনি দিছোঁ। আপোনালোকে বেছিও ব্যৱহাৰ কৰিব পাৰে যিমান মিঠা খায়। আৰু মই 1/4 কাপ পাউডাৰ গাখীৰ দিছোঁ। আচলতে পাউডাৰ গাখীৰ দিলে কি হয়, মানে আমাৰ পায়সৰ যিটো কনচিষ্টেঞ্চি সেইটো খুব ধুনীয়া হয় আৰু খাবলৈও বৰ ধুনীয়া সোৱাদ এটা আহে। যিসকলৰ কিছুমান গেছৰ প্ৰব্লেম আছে তেওঁলোকে দিব নিবিচাৰিব পাৰে, একো নাই। আৰু এতিয়া আমি কাজু আগতে যিখিনি কাটি ৰাখিছিলোঁ, কাজু আৰু বাদামখিনি, কিচমিচখিনি সকলোখিনি দি দিম আৰু দি পেলাই পুনৰ লৰাই থাকিম। চাওকচোন কনচিষ্টেঞ্চিটো কি ধুনীয়া হৈছে গাখীৰখিনি। আৰু এটা কথা কি জানেনে, আমুল তাজাৰ মানে পায়স বনালে খুব ধুনীয়া মানে এটা কনচিষ্টেঞ্চি আহে আৰু পায়সখিনি খুব ধুনীয়া হয়। আৰু মই 1 লিটাৰ সদায় গাখীৰত এমুঠি চাউল ব্যৱহাৰ কৰিবলৈ ট্ৰাই কৰোঁ। আৰু আপোনালোকে মই এটা কথা ক'ব খুজিছোঁ, মই নতুন যিহেতু মানে ইউটিউবত, তো আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে। এতিয়া দেখিছে মই প্লেটিং কৰি লৈছোঁ, খুব ধুনীয়া এটা কনচিষ্টেঞ্চি আহিছে ক্ষীৰখিনি। অলপ বাদাম দি পিনে মই হেৰি কৰিছোঁ, গাৰ্নিচিং কৰিব ট্ৰাই কৰিছোঁ, এটা ধুনীয়া লুক দিব ট্ৰাই কৰিছোঁ। কেনেকুৱা হৈছে নাজানো, জনাব কেনেকুৱা লাগিছে আপোনালোকৰ। থেংক ইউ।